pusa fra hon I daba husudun Lokai katato gasu lahana daba pusodun Facebook Instagram YouTube lana dugalo dikaidun Latai আজি আমি অনুষ্ঠুপিয়াকে আমার 25 নং বাগানপাড়া সমষ্টির অনুষ্ঠুপিয়া জয়নিং কার্যসূচীবিলাক আমার হয়ে থাকে আর এটা আমার দৈনন্দিন এটা কার্যসূচী হয় আর এই হিসাবে আজি আমি আমার বাগানপাড়া ব্লক কমিটি ইউপিপিএলৰ কাৰ্যালয়ত আমি আজি জয়নিং কৰিছো ইয়াত বিজেপি আৰু বিজেপি বিপিএফৰ পৰা প্ৰায় মানে 40 জন সমৰ্থক ইয়াত মানে আজি জয়েন কৰিছে আৰু ইয়াত নিশ্চয় দেখিছো আপোনালোকেও দেখা পালে যে ইয়াত মানে যুৱ শক্তি আজি যি আমাৰ এই দলত মানে যোগদান কৰিছে তেওঁলোক প্ৰায়ভাগ মানে বিজেপিৰ আছে আৰু বিপিএফৰ পৰা আছে আৰু নিশ্চয় আজি যি যোগদান এই যোগদানেৰে আমাৰ যি বাগানপাড়া সমষ্টি আৰু এই বাগানপাড়া সমষ্টিৰ আমাৰ যি ইউপিপিএল দলৰ যে এটা স্থিতি যে এটা শক্তি আৰু এই বেছি শক্তিশালী আজিৰ পৰা হৈছে আৰু নিশ্চয় পৰৱৰ্তী সময়তো বাকি থকা সময়বিলাকত আমাৰ যোগদান কাৰ্যসূচীবিলাক হৈ থাকিব আৰু আমাৰ যি ইউপিপিএল দল আমাৰ 25 নং বাগানপাড়া সমষ্টিটো আৰু অধিক মানে শক্তিশালী হ'ব ইয়াৰ পিছত তো এতিয়া মই এইটো মই তেওঁলোকৰ যি এটা স্থিতি আৰু তেওঁলোকৰ যি প্ৰাৰ্থিত্ব ৰেখাৰাণী দাস বড়ো বাইদেউ মই শ্ৰদ্ধা কৰোঁ তেখেতক বহুত আগৰ পৰা তেখেতক মানে লগ পাই আহিছিলোঁ কিন্তু আজি তাৰিখত ৰেখাৰাণী দাস বড়ো বাইদেউ দুবাৰকে আমাৰ বৰ্মা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিলে আৰু ইয়াত মানে দুবাৰকে মানে কেবিনেট মন্ত্ৰী আমাৰ অসম চৰকাৰত হ'ল কিন্তু তাৰ পৰৱৰ্তী যিখিনি সময় মানে বিগত আজি প্ৰায় 25 বছৰ আগৰ মানে 25 বছৰ ৰেখাৰাণী বাইদেউ আমাৰ এই বাগানপাড়া বা 25 নং বাগানপাড়া সমষ্টি বা বৰ্মা সমষ্টিত ইয়াত মানে বহুত মানুহ দেখা পোৱা নাই আৰু বহুত মানুহে যিখিনি মানে নতুন প্ৰজন্ম 25 বছৰ এই ধেমালি মানে কিবা নহয় ধেমালি কি এইটো গেপ যেটো কি ক'ব এইটো অসমীয়াত মানে ধেমালি গেপ নহয় মানে যি মানে 25 বছৰ ব্যৱধান আৰু ইয়াত বহুত মানে নিউ ভোটাৰবিলাক ইয়াত আছে 25 বছৰ হোৱা যুৱক বা নিউ ভোটাৰখিনি আছে ইয়াত আৰু নিশ্চয় তেওঁলোকে মানে মানি লোৱাত মানে অসুবিধা হৈছে আৰু ইয়াৰ কাৰণে আজিৰ সময়ত 25 যি মানে বিজেপিৰ যিটো টিকিট মানে ঘোষণা কৰাৰ পিছত বাগানপাড়া 25 নং বাগানপাড়া সমষ্টিৰ যি বিজেপি কৰ্মীখিনি নিশ্চয় আমাৰ লগত যোগাযোগ আছে আৰু এই হিচাপে আজি প্ৰায় মানে বিজেপিৰ মানে মানুহখিনি আমাৰ লগত যোগদান হৈছে তো আপুনি যেনেকৈ মানে পোনপটীয়া সুধিছে ময়ো যদি পোনপটীয়াকৈ যদি উত্তৰটো যদি দিয়া হয় আজিৰ সময়ত এই 25 নং বাগানপাড়া সমষ্টিত বিজেপিৰ যে এটা শক্তি এই শক্তি আগতকৈ মানে হাক পাইছে কি ভাষা ক'ব এইটো কি শব্দ ব্যৱহাৰ কৰে মই এইটো নাজানো কিন্তু ৰেখাৰাণী বাইদেউ ইয়াত মানে 25 বছৰে কোনেও দেখা পোৱা নাছিল জ্যেষ্ঠসকলে নামবিলাক গম পায় কিন্তু যিখিনি কনিষ্ঠসকল আছে এই কনিষ্ঠসকল কিন্তু নাম শুনিছিল যদিও মানুহখিনিক দেখা পোৱা নাছিল আজিৰ প্ৰেক্ষাপটত আমি এইটো দেখিছোঁ ইউপিপিএল এনাই নিজে শক্তিশালী আমাৰ 25 নং বাগানপাড়া সমষ্টিৰ লগতে সমগ্ৰ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বত ইউপিপিএল শক্তিশালী আৰু আমি বাগানপাড়া সমষ্টি আগৰ পৰা আমাৰ শক্তিশালী আছে আৰু যিখিনি এই 2-3 দিনত যে এটা প্ৰেক্ষাপট ৰাজনীতি ইয়াত আৰু আমি বেছি শক্তিশালী সমষ্টিটো সময়ে ক'ব